ৰাতিপুৱাৰ পৰাই আজি কিনকিনীয়া বৰষুণ দি আছিল, যাৰ বাবে দোকানতো বেছি কাষ্টমাৰ নাছিল। মাজে মাজে দুই এজন কাষ্টমাৰ আছিল যদিও তেনেকুৱা বেছি কাষ্টমাৰ নাছিল। কাষ্টমাৰ বেছি নথকাৰ বাবে দোকানটো আজি জলদিয়ে বন্ধ কৰি দিলোঁ। বৰষুণৰ বতৰৰ কাৰণে ঘৰত আজি মাক খিচাৰি বনাব দিছিলোঁ। ঘৰত আহি দেখিলোঁ যে মায়ে খিচাৰিৰ লগতে পাপৰো ভাজি আছে। পাপৰ ভাজি থকা দেখিলে নোখোৱাকৈ থাকিব পাৰি জানো, সেইকাৰণে ময়ো 2 পিচ লৈ ল'লোঁ। বৰষুণৰ বতৰত কাৰ কাৰ খিচাৰি খাই ভাল লাগে কমেণ্ট কৰি জনাবাচোন। তাৰপিছত মই বাৰান্দাতে থিয় হৈ কিনকিনীয়া বৰষুণৰ অলপ আমেজ ল'লোঁ। তাৰ অলপ সময় পিছতে মায়ে মাত লগাইছিল খিচাৰি ৰেডি খাবলৈ বুলি। তাৰপিছত ময়ো খাবলৈ বহি গ'লোঁ গৰম গৰম খিচাৰি, ঘি আৰু পাপৰ লৈ। বৰষুণৰ বতৰত খিচাৰিৰ লগত খোৱা বস্তু একোৱে কম্পিটিশ্যন কৰিব নোৱাৰে। মই এতিয়া ফেমিলিৰ লগত বহি খিচাৰি আৰু বৰষুণৰ আমেজ লওঁ, আৰু আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।